নমস্কাৰ, মোৰ নাম ইউসুফা আৰু আজি মোৰ প্ৰথমটো ভিডিঅ' ইউটিউবত আৰু মই ফাৰ্ষ্ট দিনাখনে মোৰ ফেভৰেট প্লান্ট স্পাইডাৰ প্লান্ট বুলি কয়। এইটো স্পাইডাৰ প্লান্টটো কেনেকৈ প্ৰপাগেট কৰিব পাৰি, চ' মই গোটেইখিনি দেখাব বিচাৰিছোঁ ভিডিঅ'টোত আৰু গোটেইখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক। স্পাইডাৰ প্লান্টৰ চাইণ্টিফিক নেমটো হ'ল ক্ল'ৰ'ফাইটাম কম'ছাম আৰু এইটো এস্পাৰেগেচি ফেমিলিৰ আণ্ডাৰত পৰে। আৰু স্পাইডাৰ প্লান্টটোক ৰিবন প্লান্ট বুলিও জনা যায় আৰু ফ্লাৱাৰবোৰ একচুৱেলি ইনফ্ল'ৰেঞ্চত হয়, বাট মোৰ এতিয়া এটাই ফুলিছে কাৰণে মই এটাই দেখুৱাব পাৰিছোঁ। বলক এতিয়া চইলটো প্ৰিপেয়াৰ কৰি লওঁ। Make sure your pot has drainage hole because drainage hole is very important. মই ইয়াতে কোকোপিট, গাৰ্ডেন সইল আৰু কাউডাং কম্পোষ্ট গোবৰৰ সাৰটো সেইখিনি লৈছোঁ। গোবৰৰ সাৰ ল'ব লাগিব বুলি কথা নাই, আপুনি যিকোনো ধৰণৰ অৰ্গেনিক কম্পোষ্ট ব্যৱহাৰ কৰিব পাৰে। কোকোপিটটো আপুনি মাৰ্কেটত পাই যাব পাৰে, অনলাইন অৰ্ডাৰ কৰিব পাৰে, এভেইলেবল হয় তাতে, আৰু ঘৰতো বনাব পাৰে। ঘৰত কেনেকৈ বনায় মই লাহে লাহে চব শ্বেয়াৰ কৰি থাকিম। এতিয়া গোটেইকেইটা কম্প'নেণ্ট ভালদৰে মিহলাই লওক। স্পাইডাৰ প্লান্টটো সৰু পটত দিলেও একো প্ৰব্লেম নহয়, এনেকুৱা নহয় ইয়াৰ লিংকটো বহুত দীঘল থাকিব লাগিব, তেনেকুৱা একো কথা নহয়। প্লাষ্টিক পট, চিৰামিক পট চব পটতে আমি দিব পাৰে, বাট মোৰ লগত এইটো আছিলে, চ' মই এইটোৱে দি দিছোঁ। আপোনালোকে ড্ৰেইনেজ হ'লটো শিলগুটি বা টেৰাকটা পটৰ ভঙা অংশ দিব পাৰে। ইট প্ৰিভেণ্টছ দ্য ড্ৰেইনেজ হোল ফ্ৰম ব্লকেজ। বাট মই ইয়াতে ইউজ কৰা নাই কাৰণ মই কোকোপিটৰ এমাউণ্টটো অলপ বেছি ইউজ কৰিছোঁ, আৰু কোকোপিটটো যদি আপুনি বেছি ইউজ কৰি আছে তেতিয়াহ'লে নিদিলেও চলিব, কাৰণ কোকোপিটটো ৱাটাৰ এবজৰ্ব এণ্ড ৱাটাৰ ড্ৰেইন আউট বহুত সোনকালে কৰিব পাৰে। এতিয়া আমাৰ চইল অলমষ্ট ৰেডি। স্পাইডাৰ প্লান্টৰ ৰুটছটো টিউবাৰাছ ৰুট হয়। টিউবাৰাছ ৰুটখিনি মাটিৰ তলত থকাকৈ ফিল কৰিলে হ'ল। বেছি মাটি দি দিলে লিফৰ তলৰ পাৰ্টখিনি পচি যোৱাৰ সম্ভাৱনা থাকে। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। মোৰ যিখিনি কালেকশ্যন আছে মই আপোনালোকক লাহে লাহে দেখুৱাব ট্ৰাই কৰিম। পানী অলপ বেছি দি দিব যাতে ড্ৰেইন আউট হৈ যায়।
স্পাইডাৰ প্লাণ্টটো ইনডোৰ প্লাণ্ট হয়, চ' ই ডাইৰেক্ট ছানলাইট কেতিয়াও টলাৰেট কৰিব নোৱাৰে। এইটো দেখুৱাবৰ কাৰণে মই ৰাখিছিলোঁ আজি। লিফটো চাব পাৰে আপোনালোকে।